কেৰালাত এক খুফিয়া খেল চলি আছে সাধাৰণ মহিলাক ইছলামলৈ কনভাৰ্ট কৰিবলৈ আৰু তেওঁলোকক ICC-লৈ পঠিয়াবলৈ। কেৰালা ষ্টৰীৰ মতে ৩২,০০০ ছোৱালীৰ লগত অলৰেডি এনেকাণ্ড হৈছে। সেইসকল আজি চিৰিয়া আৰু ইয়েমেনৰ মাটিত মিলি গৈছে। ইয়াৰ পিছত লুকাই থকা আচল কাহিনীৰ বিষয়ে আজি জানি ল'ব লাগিব। আজিৰ পৰা প্ৰায় ১০০ বছৰ আগতে জাৰ্মানীৰ স্বৈৰাচাৰী শাসক এডল্ফ হিটলাৰে মেইন কাম্প নামৰ এখন কিতাপ লিখি থৈ গৈছে। এই কিতাপত এক প্ৰপগেণ্ডা টেকনিকৰ বিষয়ে উল্লেখ কৰিছে বিগ লাই নামেৰে। হিটলাৰে কোৱা মতে সাধাৰণ জনতাক জয় কৰিবলৈ ইমান ডাঙৰ মিছা কোৱা যাতে মানুহে ভাবে ইমান ডাঙৰ মিছা জানো কোনোবাই ক'ব পাৰিব। কথাটো কৈছে যেতিয়া কিবা নহয় কিবা সত্যতা ইয়াৰ আঁৰত লুকাই আছে। যেতিয়া আপুনি মিছাক আপুনি ইমান কনফিডেন্সৰ সৈতে উপস্থাপন কৰে, মিছাক সঁচা বুলি ভাবিবলৈ মানুহ বাধ্য হৈ পৰে। এই প্ৰপগেণ্ডাত ছেকেণ্ড টেকনিক হ'ল হিটলাৰৰ প্ৰপগেণ্ডা মিনিষ্টাৰ জোচেফ ৰবেলছৰ কয় যে ৰিপিটেশ্যন বহুত জৰুৰী। তেওঁ কয় এক ডাঙৰ মিছাক ৰিপিট কৰি কৰি কৈ থাকক যাতে বেলেগ বেলেগ মাধ্যমৰ জৰিয়তে মানুহে সেই একেটা কথা বাৰ বাৰ শুনা পায়। এনেদৰে মানুহ কনভিন্স বেছিকৈ হৈ পৰে। তাৰপিছত থাৰ্ড টেকনিক হ'ল হাফ ট্ৰুথ। মাজে মাজে অলপ ওচৰত সঁচাও মিলাই ক'ব লাগে, নহ'লে কিছুমান মানুহে গোটাক মিছা ধৰিব পাৰে। কাৰণ আজিকালি কিছুমানে কয় ই বৰ ফেকু, নীৰাজ চোপ্ৰাৰ জেভলিনতকৈ ইয়াৰ মিছাৰ কেপাচিটি বহুত বেছি। এইকাৰণে থাৰ্ড টেকনিক বহুত কামত আহে। এতিয়া কথাটো হ'ল এই গোটেইবোৰ টেকনিকৰ কথা আজি মই কিয় কৈ আছোঁ, কাৰণ আজিৰ ভিডিঅ'ত জানিম কেৰালা ষ্টৰীত মানুহক বিপথে পৰিচালিত কৰিবলৈ এই টেকনিক কিদৰে ব্যৱহাৰ কৰিছে। দ্য কেৰালা ষ্টৰীৰ ডিৰেক্টৰ সুদীপ্ত সেনক সোধা হয় ফিল্মখন কোনখন সঁচা কাহিনীৰ আধাৰত বনোৱা হৈছে। তেতিয়া তেওঁক কেইবাটাও ৰিপ্লাই দিয়ে। প্ৰথমে কয় কেৰালাৰ ফৰ্মাৰ CM ওমান চাণ্ডী কেৰালা এছেম্বলিত ষ্টেটমেণ্ট দিছিল। আপুনি ষ্টেটমেণ্ট গুগল কৰি চাব পাৰে। ইণ্ডিয়া টুডেৰ ৰিপৰ্ট মতে ২৫০০ মহিলা ওমান চাণ্ডী কথাবোৰতো সঁচা যেনেই লাগে। আকৌ কয় আন এজন ফৰ্মাৰ CM VS অচ্যুতানন্দ এবাৰ কৈছিল যে কেৰালা আগন্তুক ২০ বছৰৰ ভিতৰত ইছলামিক ষ্টেটলৈকে পৰিণত হ'বলৈ গৈ আছে। আপুনি গুগল কৰিলে এনেকুৱা ধৰণৰ ইউটিউব ভিডিঅ' দেখিবলৈ পাব। আপুনি ভাবিবলৈ বাধ্য হ'ব এইবোৰো চোন সঁচা। আকৌ ফিল্মখনৰ টিজাৰৰ মতে এজনী ছোৱালী কয় মই ফাতিমা আফগানিস্তানৰ জেলত আছোঁ। আপুনি গুগল কৰিলে দ্য হিন্দুৰ এক আৰ্টিকেল দেখা পায় য'ত লিখা আছে এনেধৰণে ফাতিমা আফগানিস্তান জেইল ইছলামিক ষ্টেট, এয়াও সঁচা যেন দেখি। আৰু এইবোৰেই হ'ল হাফ ট্ৰুথৰ কিছুমান উদাহৰণ। মানুহে ওপৰে ওপৰে হেডলাইনবোৰ পঢ়ি থৈ দিয়ে, ডিটেইল জানিব চেষ্টা নকৰে। मेरे जैसे 32,000 गर्ल्स कन्वर्ट होकर सीरिया और यमन के रेगिस्तान में दफन हो चुकी है। প্ৰথম আৰ্টিকেলৰ কথা পাতোঁ ২০১২ৰ ইণ্ডিয়া টুডেৰ আৰ্টিকেল। কেৰালাৰ ফৰ্মাৰ CM ওমান চাণ্ডী ষ্টেট লেজিছলেচাৰ ইনফৰ্ম কৰে যে ২০০৬ৰ পৰা ২০১২ৰ ভিতৰত 2667 মহিলা ইছলামলৈ কনভাৰ্ট হয়। ৬ বছৰত প্ৰায় ২,০০০ মহিলা। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল তাত কত ফৰ্চড কনভাৰ্জন বুলি উল্লেখ কৰিছে জানো। তেওঁ কৈছিল যে আমি ফৰ্চড কনভাৰ্জন হ'বলৈ নিদিওঁ, লগতে ইছলামৰ বিৰুদ্ধে হেড কেম্পেইন কৰিবলৈ টলাৰেণ্ট কৰিবলৈ নিদিওঁ। ইয়াত ক'ৰবাত লিখা আছে জানো যে কোনোবা মহিলা গৈ পেলাই ICC-ত যোগ দিছে? নিশ্চয় নাই। ছেকেণ্ড ষ্টেটমেণ্ট চাওঁ ফৰ্মাৰ CM VS অচ্যুতানন্দৰ। এখেত ২০০৬ৰ পৰা ২০১১লৈকে কেৰালাৰ CM আছিল। তেওঁৰ যি ভিডিঅ'ৰ জৰিয়তে মিছা প্ৰচাৰ চলি আছে সেই ভিডিঅ' আপলোড কৰিছিল ছানশ্বাইন পিকচাৰে, যিয়ে এই ফিল্মখনক প্ৰডিউচ কৰিছে। প্ৰথম কথা হ'ল ইয়াত ইংলিছ ছাবটাইটেলৰ লগত বহুত খেলি মেলি কৰা হৈছে। ভিডিঅ'ত কোৱা আৰু তাত লিখাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। দ্বিতীয় কথা হ'ল ইয়াত CM-এ আচলতে PFI-ক ক্ৰিটিচাইজ কৰি কৈছিল যে তেওঁলোক অন্য ধৰ্মৰ ইউথক ইনফ্লুৱেঞ্চ কৰি টকা দি মুছলমান মহিলাক বিয়া পতাইছে। ইয়াতো কত ICC-ৰ নাম উল্লেখ নাই। এই ষ্টেটমেণ্ট দিয়া আজি 13 বছৰ। কেৰালা আজিও সিমানেই ছেফ এণ্ড ছেকুলাৰ ষ্টেট হৈ আছে যিমান আজিৰ পৰা 13 বছৰ আগতে আছিলে। নেক্সট আৰ্টিকেল হ'ল ২০২১ চনৰ জুন মাহৰ। ইয়াত ৪গৰাকী কেৰালা মহিলাৰ বিষয়ে কোৱা হৈছে যিসকল হাজবেণ্ডৰ লগত আফগানিস্তানলৈ যায় আৰু তাত ইছলামিক ষ্টেট অফ খোৰাছান প্ৰভিন্সত যোগ দিয়ে। ২০১৬ৰ পৰা ১৮ৰ ভিতৰত বেলেগ বেলেগ ঘটনাত তেওঁলোকৰ হাজবেণ্ড ঢুকাই থাকে। আৰু এই মহিলাসকলৰ নাম হ'ল নিমিষা আলিয়াছ ফাতিমা ঈশা, সোনিয়া সেবাষ্টিন আলিয়াছ আইশা, মেৰিন জেকব আলিয়াছ মাৰিয়াম আৰু ৰেফেলছ। যদি আমি নিয়াৰ ২০১৬ৰ লিষ্ট চাওঁ মষ্ট ৱান্টেড ইণ্ডিয়ান ইন ইছলামিক ষ্টেটত এই ৪গৰাকী মহিলাক তাতো আমি দেখিবলৈ পাওঁ। ইয়াৰ বাহিৰে আন ২গৰাকী মহিলা আজমালা আৰু চাবাছা যাৰ হাজবেণ্ড কাজিন আছিল, ৬গৰাকীৰ হাজবেণ্ডক ইয়াত দেখিবলৈ পোৱা যায়। এই ৬গৰাকীৰ ৩গৰাকী অলৰেডি মুছলিম আছিল, ২গৰাকী খ্ৰীষ্টানৰ পৰা কনভাৰ্ট হৈছিল ইছলামলৈ আৰু এগৰাকী হিন্দুৰ পৰা কনভাৰ্ট হোৱা আছিল। তাৰমানে অকল নিমিষা নায়াৰ নামৰ মহিলাগৰাকীহে হিন্দুৰ পৰা কনভাৰ্ট হোৱা মুছলিম আছিল। নিমিষা নায়াৰক তেন্তে লাভ জেহাদৰ চক্ৰত পেলোৱা হৈছিল নেকি? সত্যতা জানিবলৈ আমি চাওঁ নিমিষাৰ হাজবেণ্ড কোন হয়। ইজা নিজেই খ্ৰীষ্টানৰ পৰা ইছলামলৈ কনভাৰ্ট হোৱা ব্যক্তি আছিল। আগৰ নাম আছিল বেকচন ভিনচেণ্ট। তেওঁৰ ভায়েক বেষ্টিনো কনভাৰ্ট হৈছিল ইছলামলৈ। তেওঁ এই ৪গৰাকীৰ মাজৰ এগৰাকীৰ হাজবেণ্ড আছিল। তাৰ মানে ২ ভাই আৰু তেওঁলোকৰ ৱাইফ ৪ও কনভাৰ্টেড আৰু ব্ৰেইন ৱাশ্ড আছিল। কিছুদিন আগতে ইণ্ডিয়া গভৰ্ণমেণ্ট এই ৪গৰাকী মহিলাক ভাৰতলৈ আনিবলৈ অস্বীকাৰ কৰে। ইয়াৰে ৩গৰাকী নিমিষা, সোনিয়া আৰু ৰেফেলছ টিভি ইণ্টাৰভিউৰ ভিডিঅ' ইউটিউবত চাব পাৰে। ২০২০ৰ তেওঁলোকৰ ইণ্টাৰভিউ ভিডিঅ' চালে আপুনি দেখিব আচলতে তেওঁলোকৰ বিহেভিয়াৰ, কথা কোৱাৰ ধৰণ আদি কেনেকুৱা আছিল। When there was a khilafah, when I was in Mahmud, I was happy at that time. So I can never say that khilafah was wrong. What I did was wrong. That I can't say that because I had a comfortable life there. এই ভিডিঅ' চোৱাৰ পিছত বুজিব পাৰে যে এই মহিলা আজিও কিমান ব্ৰেইন ৱাছ হৈ আছে। কেৰালা ষ্টৰীৰ মেইন কেৰেক্টাৰ কনষ্টেণ্টলি চিম্পেথি শ্ব' কৰিব বিচৰা দেখা পোৱা যায়। ফিল্মত যিমান ইন'চেণ্ট সহজ সৰল দেখুওৱা হৈছে বাস্তৱত তাৰ মিল ক'ত।
মই আপোনাকে সুধোঁ এওঁলোকৰ প্ৰতি আপোনাৰ চিম্পেথি হ'ব নে তেওঁলোকক ব্ৰেইন ৱাশ্ব মূৰ্খ বুলি ভাবিব আপুনি তেওঁলোকক আফগানিস্তানৰ জেলত থকাটোৱে বিচাৰে নে ইণ্ডিয়ান গম তেওঁলোকক আমাৰ ইণ্ডিয়াৰ জেলত আনি পেলাই ভৰাই থোৱাটো বিচাৰে কমেণ্টত জনাব ষ্টাৰ নিউজ গ্ল'বেলৰ মতে নিয়া 2016 চাৰ্জশ্বিটত যি 20গৰাকীৰ নাম কোৱা হৈছে তেওঁলোকৰ সকলোৰে মাজত সংযোগ আছিল ইয়াৰ 17গৰাকী মাত্ৰ এখন জিলাৰ বাসিন্দা হিন্দুস্তান টাইমৰ ৰিপৰ্ট মতে কিছুমানে পিছত জইন কৰে মানে টোটেল 22গৰাকী ব্যক্তি কেছ অফ পৰা আছিল 2016 ইণ্ডিয়া টুডে আৰ্টিকল মতে মাত্ৰ ইউথে তাত যোগ দিয়া নাছিল গোটেই ফেমিলি গৈছিল তাতে মহিলা ডাঙৰ ল'ৰা ছোৱালী বয়স্ক ব্যক্তি সকলোৱে আছিলে ৰিপৰ্ট মতে আইচিছত বেছিভাগ ৰিক্ৰুটমেণ্ট মহাৰাষ্ট্ৰ কৰ্ণাটকা আৰু তেলেংগানাৰ পৰা কৰা হৈছিল কেৰেলাৰ পৰা নহয় ষ্টাৰ নিউজ গ্ল'বেল এয়াও কয় যে 2016লৈকে টোটেল 60গৰাকী ভাৰতীয় আফগানিস্তান ভ্ৰমণ কৰে য'ত 26 পুৰুষ 13 মহিলা আৰু 21 চেলাৰী নাছিলে এইবোৰ চাই এই কথা ক'ব পাৰি ইয়াত কিবা এটা প্ৰব্লেম নিশ্চয় আছে মানুহক ৰেডিকুলাইজ কৰাইছে ব্ৰেইন ৱাশ্ব কৰা হৈছে আইচিত জইন কৰাবলৈ 2019ত ইউনিয়ন মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ জি কিষাণ ৰেড্ডী কয় ইণ্ডিয়ান ইণ্টেলিজেঞ্চ গম পোৱা মতে আইচিছ ডাৰ্ক ৱেব আৰু এনক্ৰিপ্টছ ডাটা ব্যৱহাৰ কৰিছে মানুহক ৰিক্ৰুইট কৰিবলৈ প্ৰশ্ন হয় এই প্ৰব্লেমটো আচলতে কিমান ডাঙৰ ফিল্মত কোৱা মতে 32,000 মহিলাৰ লগত এনেকুৱা কৰা হৈছে কেৰেলাৰ ভিতৰত বলক ইয়াৰ ডাটা চাওঁ ব্লামিডিৰ প্ৰংক আণ্ডাৰ ছেক্ৰেটাৰী জেনেৰেল US অফিচ অফ কাউণ্টাৰ টেৰৰিজম কোৱা মতে 110খন দেশৰ পৰা প্ৰায় 40,000 ফৰেন টেৰৰিষ্ট ফাইটাৰ পোৱা গৈছিল চিৰিয়া আৰু ইৰাকৰ কনফ্লিক্টত যোগ দিবলৈ আৰু এটা ৰিপৰ্ট পোৱা যায় ICSR ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ দ্য ষ্টাডি অফ ৰেডিকুলাইজেশ্যন কিংছ কলেজ লণ্ডনৰ মতে 41,490 জন ব্যক্তি 80খন দেশৰ পৰা IC এফিলিয়েটেড হৈছিলে ইয়াৰে 79% গৰাকী পুৰুষ হয় এতিয়া প্ৰশ্ন হয় ভাৰতৰ পৰা কিমান আমেৰিকাৰ ব্যুৰ' অফ কাউণ্টাৰ টেৰৰিজমৰ 2020 ৰিপৰ্ট মতে ছেপ্টেম্বৰলৈকে নিয়াই 34 টেৰৰিজম কেছ ইণ্ডিকেট কৰে 160 জনক ভাৰতত এৰেষ্ট কৰিছিল আইচিছ ৰিলেটেড কেছত ডাবল চেক কৰিবলৈ আৰু এক চ'ৰ্চ চাই লওঁ ORF অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ৰিপৰ্ট মতে 2019লৈ প্ৰ' আইচিছ কেছ ইণ্ডিয়াত আছিল 180ৰ পৰা 200ৰ ভিতৰত এই 200 জনৰ মাজত অকল আইচিত জইন কৰা সকলেই নহয় যিয়ে ইণ্টাৰনেটত ইয়াৰ প্ৰপগেণ্ডা চলাইছিল তেওঁলোকৰ নামো অন্তৰ্ভুক্ত আছে তৃতীয় চ'ৰ্চ 2019ৰ ইণ্ডিয়ান হোম মিনিষ্ট্ৰী কোৱা মতে এই সংখ্যা 155ৰ ভিতৰত আছে কথা হ'ল এয়াতো অভাৰঅল ইণ্ডিয়াৰ কেছ তেন্তে কেৰেলাৰ কিমান 180ৰ পৰা 200 কেছত 40 কেছ মানে 40 কেৰেলা বুলি কোৱা হৈছে কিন্তু এয়া আইচিত জইন কৰা ফাইনেল নম্বৰ নহয় কাৰণ তাত ইণ্টাৰনেটত মানুহক প্ৰলোভন দিয়া সংখ্যাও জড়িত হৈ আছে আচলতে ইণ্ডিয়াৰ পৰা আইচিত জইন কৰিবলৈ কিমানজন গৈছিল US ডিপাৰ্টমেণ্ট অফ ষ্টেটৰ মতে 2020লৈকে 66 জন ভাৰতীয় আইচিছ এফিলিয়েটেড হৈছিলে 2018 ষ্টাৰ নিউজ গ্ল'বেলৰ ৰিপৰ্ট মতে 60 জন আছিল তেন্তে এই সংখ্যা প্ৰায় মিল আছে আশে পাশে আছে এই 60ৰ মাজৰ মহিলা আছিল 13গৰাকী এতিয়া আকৌ প্ৰশ্ন হয় কেৰেলাৰ পৰা কিমান মাত্ৰ 6গৰাকী মহিলা কেৰেলাৰ পৰা আছিল ইয়াৰ কিমানজনী বেলেগ ধৰ্মৰ পৰা কনভাৰ্টেড আছিল 3গৰাকী 2গৰাকী খ্ৰীষ্টানৰ পৰা আৰু এগৰাকী আছিল হিন্দুৰ পৰা তাৰমানে ফিল্মত দেখুওৱা 32,000ৰ ঠাইত 3গৰাকীহে আচল নম্বৰ তাতো ফিল্মত দেখুওৱাৰ দৰে কাহিনী একে নাছিল তেওঁলোক ক্লেইম কৰা মতে 32,000 মহিলাৰ লগত তেনেকুৱা হোৱা নাছিল এয়াইতো হ'ল সেই বিগ লাই ডাঙৰ মিছা বন্ধুসকল এই মিছা এনেকৈ প্ৰচাৰ কৰা হৈছে যাতে মানুহে ভাবিবলৈ বাধ্য হয় যে 32,000 নহ'লেও 1,000 বা 1500 লগত নিশ্চয় ঘটিছে এনেকুৱা কিন্তু আচলতে হৈছে মাত্ৰ 3গৰাকীৰ লগত এতিয়া আপোনালোকৰ কোনোবাই ক'ব 32,000ই হওক বা 3গৰাকীয়ে হওক কাহিনীটো সেয়া আছিল অসুবিধা ক'ত বন্ধুসকল অসুবিধা বহুত আছে প্ৰথম কথা হ'ল 32ৰ ঠাইত 3 ব্যৱহাৰ কৰিলে ফিল্মৰ গোটেই কনচেপ্ট ফেইল হয় এই কথা যদি কয় ইয়াত লাভ জেহাদ কনস্পিৰেঞ্চি চলিছে মহিলাক জবৰদস্তি কনভাৰ্ট কৰি আইচিছলৈ পঠিওৱা হৈছে আৰু ৰিজাল্ট মাত্ৰ 3গৰাকী ওলাই ইয়াৰ মানে এয়া ইণ্ডিভিজুৱেল কেছ হয় ইয়াত কোনো কনস্পিৰেঞ্চি হোৱা নাই হয় এই লেভেললৈ কথাবোৰ জেনেৰেলাইজ কৰা মূৰ্খৰ দৰে হ'ব একেই কাম অন্য ঘটনাৰ লগত কৰিলে আপুনি ক'ব কি অনৰ্থক কথা কয় এক্সাম্পলেৰে বুজাই দিছোঁ বিগত কিছুদিনত এনেকুৱা 3টা কেছ দেখিবলৈ পোৱা গৈছে য'ত কোনোবা ইণ্ডিয়ান চলন্ত বিমানৰ ভিতৰত বহি থকা যাত্ৰীৰ ওপৰত মূত্ৰ বিসৰ্জন মানে পেচাব কৰি দিছে এতিয়া যদি আমেৰিকা বা জাপানৰ দৰে কোনোবা দেশ ইয়াৰ ওপৰত এখন ফিল্ম বনায় আৰু দ্য ইণ্ডিয়া ষ্টৰী নামেৰে টাইটেল ৰাখে তাত দেখুৱাই কেনেকৈ ইণ্ডিয়ানসকলে মাত্ৰ পেচাপেই কৰি থাকে তাকো ফ্লাইটৰ ভিতৰত মানুহৰ কোলাত আৰু এনেকুৱা 32,000 কেছ পোৱা গৈছে য'ত কোনোবা নহয় কোনোবা ভাৰতীয় বিমানৰ ভিতৰত যাত্ৰীৰ গাত পেচাব কৰিছে কেনেকুৱা লাগিব আপোনাৰ আপুনি ক'ব এয়া কি ড্ৰামা চলি আছে দেশক বদনাম কৰাৰ চেষ্টা চলি আছে কিন্তু 3গৰাকী মহিলাৰ ঠাইত 32গৰাকী ইমাজিন নাম্বাৰ লৈ পেলাই কোনোবাই এখন ফিল্ম বনালে আপোনাৰ ৰিয়েকশ্যন কি হ'ব লাগে 3গৰাকীৰ কেছক অন্য ধৰণে দেখুৱাই কেৰেলাৰ দৰে ষ্টেটখনক বদনাম কৰা হৈছে ইয়াত আপুনি কি ভাবে ইয়াক লৈ যেতিয়া ফিল্মখনৰ ডাইৰেক্টৰক সোধা হৈছিল যে আপোনাৰ তাত যি চ'ৰ্চ আছে এই নম্বৰ সঠিক বুলি তেতিয়া তেওঁ পলাই হাৰিব চেষ্টা কৰিছে অল্ট নিউজৰ লগত কথা হওঁতে তেওঁ কৈছিল যে ফিল্মখন ৰিলিজ হোৱাৰ পিছত মই গোটেই ডাটাৰ বিষয়ে জনাম কিয় 32,000 কৈছে ডাকুমেণ্টৰ লগত হোৱা ইণ্টাৰভিউত কয় যে এনেকুৱা প্ৰশ্ন
অৰ্থহীন। JNUত ফিল্ম স্ক্ৰিনিং হোৱা সময়তো 32,001 এক আৰ্বিট্ৰাৰী নাম্বাৰ বুলি তেওঁ কয়, কিন্তু কথা গৈ যেতিয়া কোৰ্ট পায় তেতিয়া ফিল্মৰ ডেছক্ৰিপশ্যনৰ পৰা 32,000 গুচাই পেলাই তিনি লিখি দিয়ে। তেতিয়া সঁচা কথা হ'ল এই তিনিগৰাকী মহিলাৰ কাহিনীও শুনিব লগা ধৰণৰ হয়। এই কাহিনী মিছাবিহীন প্ৰপগেণ্ডা নোহোৱাকৈ শুনোৱাহেঁতেন এয়া শুনিবলগীয়া কাহিনী নিশ্চয় হ'লহেঁতেন। এক ব্যক্তিক কিদৰে ব্ৰেইন ৱাছ কৰা হয় সেয়া সঁচাকৈ এক ডাঙৰ প্ৰব্লেম। এই প্ৰব্লেম কিমান ডাঙৰ সেয়া আপুনি বুজিব যেতিয়া অন্য দেশৰ লগত তুলনা কৰি চাব। আমি জানিছোঁ যে ইণ্ডিয়াত এই সংখ্যা 66 আছিল। 2016 ডাটা অনুসৰি বাকী দেশত 7,000 এনেকুৱা ব্যক্তি আছিল। অকল ৰাছিয়াৰ পৰাই 2500 এনেকুৱা ব্যক্তি আছিল, ফ্ৰান্সৰ পৰা 1700 আৰু জাৰ্মানীৰ 760, ইউকেৰ পৰাও 700ৰ আশে-পাশে আছিল। এই সকলো দেশৰ পপুলেশ্যন ইণ্ডিয়াতকৈ বহুত কম, কিন্তু ISISৰ চিকাৰ হোৱা সংখ্যা সেই দেশত বহুত বেছি। এই কথা মন কৰিবলগীয়া যে ইণ্ডিয়াত পৃথিৱীৰ ভিতৰত 3rd লাৰ্জেষ্ট মুছলিম পপুলেশ্যন আছে। তাৰ মানে ফ্ৰান্স, জাৰ্মানী, UK আদিতকৈ ইণ্ডিয়াত বেছি মুছলিম আছে। তথাপি ইণ্ডিয়াৰ পৰা ISIS ৰিক্ৰুইট কম দেখা পোৱা যায়। আপুনি যদি ইয়াত এক ৰেচিঅ' চাই আপুনি দেখিবলৈ পাব ISIS ৰিক্ৰুইট পাৰ মিলিয়ন পিপল, তেন্তে ইণ্ডিয়াত এই ৰেচিঅ' 0.5 পাৰ মিলিয়ন হয়। ফ্ৰান্সত 36% বেছি, প্ৰায় 18 মিলিয়ন। বেলজিয়াম আৰু জৰ্ডানৰ নাম্বাৰ আপুনি চাওক এই গ্ৰাফত। এই কথা ফিল্মত এবাৰো মেনশ্যন কৰা হৈছে জানো? কিছুমান মানুহে বৰ আমোদ পায় এইদৰে নিজৰ দেশৰে এখন ষ্টেটক যেতিয়া অপবাদেৰে, মিছা অপবাদেৰে বদনাম কৰা হয়। ORF-ৰ এক ৰিপৰ্টত লিখা হৈছিল যে একাডেমিক আৰু এক্সপাৰ্টছে প্ৰায় এই প্ৰশ্ন কৰে যে ইণ্ডিয়াৰ পৰা কিয় ইমান কম সংখ্যক লোকে ISIS জইন কৰে। ইয়াত ভাৰতৰ কেইবাটাও ফেক্টৰ জনা যায়। প্ৰথম কাৰণ ইণ্ডিয়ান ইণ্টেলিজেন্সৰ অতুলনীয় ৰেছপন্স। আপোনালোকৰ বহুত কম সংখ্যকে হয়তো অপাৰেশ্যন পিজনৰ বিষয়ে জানে। আমাৰ এজেঞ্চি যেনে নিয়া আৰু IB এওঁলোকে এক মিছনত 350 ভাৰ্নেবল মালায়ালী ইউথক আইডেণ্টিফাই কৰে আৰু এক ডি-ৰেডিকুলাইজেশ্যন প্ৰগ্ৰেম চলায় আমাৰ নৱপ্ৰজন্মক এই এক্সট্ৰিমিজম আৰু ৰেডিকুলাইজেশ্যনৰ পৰা বচাবলৈ। এক খুবেই প্ৰশংসনীয় কাম কৰিছিল আমাৰ অফিচাৰসকলে। কিন্তু লাজৰ কথাটো কি জানেনে? আমাৰ দেশৰ প্ৰধানমন্ত্ৰী এই ভাল খবৰটো নকৈ এখন মিছা ফিল্মহে প্ৰমোট কৰিলে। आतंकी साजिश पर बनी फिल्म ये केरला स्टोरी की इन दिनों काफी चर्चा है। PM মোদী বিচৰাহেঁতেন এই ইনস্পিৰেশ্যনেল কাহিনীৰ কথা জনতাক ক'ব পাৰিলেহেঁতেন, কিন্তু নাই, তেওঁ এখন মিছা কাহিনীৰ ফিল্মহে প্ৰমোট কৰিলে। দ্বিতীয় কাৰণ ফৰ্মাৰ ডেভেলপমেণ্ট। তালমিছ আহমেদ কয় ভাৰতৰ চিনক্ৰেটিক কালচাৰ আৰু ট্ৰেডিশ্যন, ইণ্ডিয়াৰ ইউনিটি আৰু ডাইভাৰ্চিটি। ভাৰতত হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান সকলো মিলিজুলি বাস কৰে আৰু সেইকাৰণে এক এক্সট্ৰিম আইডিঅলজিক তেওঁলোকে ৰিজেক্ট কৰিছে। 2015ত যেতিয়া গম পোৱা যায় যে মাত্ৰ 29জনে ISIS জইন কৰিছিল, এক ৰিপৰ্ট আহে যে ISIS যে ইণ্ডিয়ান ৰিক্ৰুইটছ ইনফেৰিয়ৰ বুলি মানিছিল। ISIS মানিছিল যে ইণ্ডিয়ান মুছলিমসকল ছফ্ট ভাৰ্জন হয়, এক লিবাৰেল ভাৰ্জন হয়। তৃতীয়তে ইয়াত কিছুমান ইছলামিক গুৰুৰ পজিটিভ ৰ'ল দেখা পোৱা যায়। মাৰ্চ 2009ত দাৰুল উলুম দেওবন্দ এক ফতোৱা জাৰি কৰে ভাৰতক দাৰ আল আমান ডিক্লেয়াৰ কৰিবলৈ, এক এনেকুৱা দেশ য'ত মিলিটেণ্ট জিহাদ প্ৰহিবিটেড হয়। তেনেকৈ 2015ত এক জইন ফতোৱা জাৰি কৰা হয় প্ৰায় 7,000 মুছলিম স্কলাৰৰ জৰিয়তে ISIS, তালিবান, আল কায়দা আদিৰ দৰে টেৰৰ গ্ৰুপৰ বিৰুদ্ধে। ইয়াত যি আচল কেৰালা ষ্টৰী হয় সেয়া গৰ্ব কৰিবলগীয়া কাৰণ হয়। তুলনামূলকভাৱে আন দেশতকৈ কম মুছলিম ISIS যোৱা বাবে। ইউনিটি এণ্ড ডাইভাৰ্চিটিৰ এক জ্বলন্ত উদাহৰণ হ'ল কেৰালা, য'ত বেলেগ বেলেগ ধৰ্মৰ ব্যক্তি মিলিজুলি বসবাস কৰে শান্তিপূৰ্ণভাৱে। আৰু এয়াই সেই কাৰণ যি কাৰণে আজি কেৰালা বিভিন্ন দেশত আগবঢ়া। এডুকেশ্যনত নাম্বাৰ 1, হেল্থ কেয়াৰত নাম্বাৰ 1, হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত নাম্বাৰ 1। আৰু সেয়ে কিছুমান উপায়বিহীন পলিটিচিয়ান মিছা কাহিনী লৈ আহে কেৰালাক বদনাম কৰিবলৈ। এই বছৰতে ফেব্ৰুৱাৰী মাহত কৰ্ণাটকা ইলেকশ্যনৰ প্ৰচাৰত হোম মিনিষ্টাৰ অমিত শ্বাহ কয় আপোনালোকৰ ওচৰতে কেৰালা আছে, ইয়াতকৈ বেছি একো নকওঁ এতিয়া। ইয়াৰে তেওঁ কি বুজাব খুজিছিলে? কেৰালাক বদনাম কৰাই একমাত্ৰ প্ৰপগেণ্ডা নহয় ফিল্মখনৰ। আন এক মিছা প্ৰচাৰ চলোৱা হৈছে লাভ জেহাদক লৈ পেলাই। ফিল্মত দেখুওৱা হৈছে ইয়াত জবৰদস্তি ধৰ্ম পৰিৱৰ্তন কৰাৰ চেষ্টা চলাইছে। 2017ত কেৰালা চৰকাৰে 90টা এনেকুৱা কেছ ছাবমিট কৰিছিল নিয়াক ইনভেষ্টিগেট কৰিবলৈ। ইয়াত লাভ জেহাদ এংগেল আছে নে নাই? নিয়াই 11টা কেছ এক্সামাইন কৰি 2018ত ৰিপৰ্ট জমা দিয়ে। তাত কয় যদিও PFIয়ে কনভাৰ্জনক ফেচিলিটেট কৰিছিল, কিন্তু এটাও এনেকুৱা কেছ পোৱা নগ'ল য'ত জবৰদস্তি ধৰ্ম পৰিৱৰ্তন কৰা হৈছে, লাগিলে পুৰুষ হওক বা মহিলা। এটা প্ৰমাণেৰে যদি সন্তুষ্ট নহয় আন এক প্ৰমাণ চাওক। 2020ত ইউনিয়ন হোম মিনিষ্ট্ৰীয়েও একেটা কথাই কৈছিলে। মিনিষ্টাৰ অফ ষ্টেট ফৰ হোম এফেয়াৰ্ছ জি কিষাণ ৰেড্ডী লোকসভাত ৰিটেন ৰিপ্লাই দি কয় এতিয়ালৈ কোনো লাভ জেহাদ কেছ ৰিপৰ্ট কৰা হোৱা নাই চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা। এই লাভ জেহাদৰ কনস্পিৰেচি এক ডাঙৰ মিছা, বিগ লাই, য'ত আপোনালোকক বাৰ বাৰ শুনোৱা হয় বেলেগ বেলেগ এংগেলৰ পৰা। পলিটিচিয়ান ভাষণত কয় হোৱাটছআপ ইউনিভাৰ্চিটি আপোনালোক ফৰৱাৰ্ড কৰে। গদি মিডিয়া বাৰ বাৰ লাভ জেহাদৰ কথা কৈ আপোনাক মনত ইমেজ বনাই দিয়ে। ইমানবাৰ একেটা কথা ৰিপিট কৰি কয় মানুহ বাধ্য হৈ পৰে কিবা নিশ্চয় আছে বুলি ভাবিবলৈ। আগতেই কৈছোঁ লাভ জেহাদ কনচেপ্ট অকল মুছলিমক বদনাম নকৰে, সকলো নাৰী জাতিটোক উপলুঙা কৰে। যেই ভাবক যিয়ে এই কথাত বিশ্বাস কৰে যে এগৰাকী মহিলাক প্ৰলোভিত কৰিব পৰা যায় এজন পুৰুষৰ দ্বাৰা, কেনেকুৱা মানুহ তেন্তে তেওঁ? মহিলা এগৰাকী
ভেড়া ছাগলীটো নহয় মহিলাৰ নিজৰ ব্ৰেইন নাই বুলি ভাবে নি কোনোবাই আহি কিবা ক'ব আৰু মহিলাগৰাকী ভেড়া ছাগলীৰ দৰে ইফাল সিফাল গৈ থাকিব লাগিলে হিন্দু মুছলিম খ্ৰীষ্টিয়ান বা আন যিকোনো ধৰ্মৰ মহিলাই নহওক এই ধৰ্মৰ ঠিকাদাৰবোৰক প্ৰত্যুত্তৰ দি দেখাব লাগে বুজাই দিব লাগে যে মিছা প্ৰচাৰ বন্ধ কৰক আমাৰো ব্ৰেইন আছে কোনোবা জবৰদস্তি কৰিলে মই পুলিচৰ কাষ চাপিব পাৰোঁ দেশৰ কানুন ব্যৱস্থা জবৰদস্তি কৰাসকলক জেলত ভৰাব পাৰে প্ৰশ্ন হ'ল কিমানজনক কনভাৰ্ট কৰা হৈছে ইণ্ডিয়াত কেতিয়াবা কি হয় এই খ্ৰীষ্টিয়ান মিছনাৰী নাইবা ঘৰ বাপচিৱালা নাইবা মুছলিম সন্থা কোনোবা কিছু অভাৰ এক্টিভ প্ৰবচন দিয়া আৰু বেলেঞ্চ নাইকিয়া কৰি পেলায় যেনে 2016 এই আৰ্টিকল চাই যদি ইয়াত বিশ্ব হিন্দু পৰিষদৰ মুৰব্বী বিগত 10 বছৰত 7.5 লাখ মুছলিম খ্ৰীষ্টিয়ানক হিন্দুলৈ ৰিকনভাৰ্ট কৰা বুলি প্ৰকাশ কৰে যদি ভিন ভিন ধৰ্মৰ ঠিকাদাৰসকল হস্তক্ষেপ নকৰাকৈ কোনোবাই স্ব ইচ্ছাই নিজৰ ধৰ্ম পচন্দ কৰি লয় তেন্তে তাত সুন্দৰ বেলেঞ্চ দেখিবলৈ পোৱা যায় এপ্ৰিল 2021ৰ ৰিপৰ্ট চাওক 506জন ব্যক্তি কেৰালা চৰকাৰৰ সন্মুখত নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিব বুলি ৰেজিষ্টাৰ কৰে ইয়াত 40% ব্যক্তি খ্ৰীষ্টানিটি বা মুছলিমৰ পৰা হিন্দুলৈ কনভাৰ্টেড হোৱা আছিলে তাৰ মানে অকল এফালেই যে বেছি কনভাৰ্জন দেখা যায় তেনেকুৱা নহয় ইয়াত বুজিবলগীয়া কথা হ'ল মাত্ৰ পলিটিকেল পাৱাৰৰ লোভত ইয়াত এক লেতেৰা খেল খেলা হৈছে এনেকুৱা বিগ লাই তথা কনস্পিৰেচি থিয়ৰী প্ৰচাৰ কৰা হৈছে যাতে হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলো নিজৰ মাজত সংঘৰ্ষ কৰিব পাৰে কিছুমান পলিটিকেল পাৰ্টি ইয়াৰ লাভ ভালদৰেই উঠাইছে যেতিয়া মানুহৰ মনত ধাৰ্মিক কাৰণত এক বেয়া ভাৱ অনবৰত বাজি থাকে তেওঁলোকৰ বহুত লাভ হয় আৰম্ভণিতে অকল হোৱাটছআপ ফৰৱাৰ্ড আছিল কিন্তু পিছত গদি মিডিয়া এই কাম হাতত লৈ লয় আৰু এতিয়া এনেকুৱা প্ৰপগেণ্ডা ফিল্ম বনোৱা ষ্টাৰ্ট হৈ গৈছে যাক আপুনি গদি ফিল্ম ক'ব পাৰে যিয়ে মানুহৰ মাজত বিশৃংখলতা সৃষ্টি কৰি দিয়ে 100 বছৰ আগত হিটলাৰৰ শাসনতো এনেকুৱাই হৈছিলে বৰকৈ প্ৰপগেণ্ডা ফিল্ম বনোৱা হৈছিল ট্ৰিম্ফ অফ দ্য উইল দ্য ট্ৰেইটৰ ৰবাৰ্ট এণ্ড দ্য বাৰ্ট্ৰাম ইটাৰনেল জো এনেকুৱা ঢেৰ ফিল্ম আছিল যি হিষ্টৰিক মনে বিচৰা ধৰণে মানুহৰ মাজত উপস্থাপন কৰিছিল যিওক বদনাম কৰিছিল এনেকুৱাই ডাঙৰ ডাঙৰ মিছা কোৱা হৈছিল ৰিপিট কৰা হৈছিল বাৰ বাৰ যাতে মানুহক কনভিন্স কৰিব পাৰি এইসকল মাথো পাৱাৰৰ লালসাত দেশক ভিতৰৰ পৰা ধ্বংস কৰিছিল এই মিথ্যাচাৰৰ ঠিকাদাৰসকল এটা কথা মনত ৰাখিব লাগে হয়তোবা এনেদৰে তেওঁলোক কিছু দূৰলৈ সফল হ'ব এইখন এনেকুৱা এখন দেশ য'ত বহু ভাল উদাহৰণ আছে যেতিয়াই কোনোবা অপশক্তিয়ে দেশক ভাগ কৰাৰ চেষ্টা কৰিছিল তেতিয়াই দেশৰ জনতা একলগ হৈ পেলাই বাউন্স বেক কৰিছিল এই সময়ও সেই সময় য'ত আমি মিলিজুলি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগিব আৰু এই ঠিকাদাৰসকলক জবাব দিব লাগিব ধন্যবাদ ভাল লাগিলে শ্বেয়াৰ কৰিব